আজি যদি আপুনি ভাৰতৰ টকাৰ মূল্য আমেৰিকান ডলাৰৰ লগত তুলনা কৰি চায় তেতিয়াহ'লে দেখিব যে 1947 চনত $1 পৰিমাণ আছিল মাত্ৰ 3 টকা, কিন্তু সেই 3 টকা গৈ আজি প্ৰায় 95 টকা হৈছে। আমাৰ ভাৰতৰ মুদ্ৰা অথবা টকাৰ পৰিমাণ আমেৰিকান ডলাৰৰ তুলনাত দিনে দিনে কিয় কমি গৈছে? আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে জানো আহক টকাৰ পৰিমাণ কম বেছি কিয় হয়। ইয়াৰে প্ৰথমটো কাৰণ হৈছে ভাৰতে যেতিয়া বহিঃদেশৰ পৰা তেল ক্ৰয় কৰে সেই তেলসমূহ ক্ৰয় কৰিবৰ বাবে ডলাৰ ব্যৱহাৰ কৰে, যাৰ বাবে সেই ডলাৰৰ তুলনাত ভাৰতৰ টকাৰ পৰিমাণ কমি যোৱা দেখা যায়। দ্বিতীয়টো কাৰণ হৈছে যেতিয়া ভাৰতে বহিঃদেশৰ পৰা অধিক পৰিমাণে ইলেক্ট্ৰনিক মেচিনাৰী সামগ্ৰী ইম্পৰ্ট কৰে আৰু ভাৰতৰ পৰা এক্সপৰ্টৰ সংখ্যা কমি যায় তেতিয়াও মুদ্ৰাৰ পৰিমাণ হ্ৰাস পোৱাটো দেখা যায়। ইয়াৰে তৃতীয় অৰ্থাৎ মুখ্য কাৰণটো হৈছে যেতিয়া ভাৰতত মূল্য বৃদ্ধি বাঢ়ি যায় তেতিয়া মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাটো স্বাভাৱিক। এতিয়া বাহিৰৰ দেশসমূহে আমাৰ ভাৰতবৰ্ষত ডলাৰত ইনভেষ্টমেণ্ট কৰে আৰু সেই ইনভেষ্টমেণ্ট কৰা টকাসমূহ কিবা কাৰণবশতঃ তেওঁলোকে উঠাই লৈ যায়, তেতিয়াও আমাৰ দেশৰ মুদ্ৰাসমূহৰ মূল্য কমি যোৱাটো দেখা যায়। এতিয়া হয়তো আপোনাৰ মনত এটা প্ৰশ্ন উঠিব পাৰে যে আমাৰ ভাৰত দেশৰ মুদ্ৰাই হওক বা অন্য দেশৰ মুদ্ৰাই হওক কেৱল আমেৰিকান ডলাৰৰ লগতে কিয় তুলনা কৰা যায়? ইয়াৰ মুখ্য কাৰণ হৈছে পৃথিৱীৰ প্ৰায়বোৰ দেশে আমেৰিকান ডলাৰত ব্যৱসায় কৰে, যেনে তেল, সোণ, ইণ্টাৰনেশ্যনেল ট্ৰেড ইত্যাদি। সেইবাবে আমেৰিকান ডলাৰৰ লগত প্ৰায়বোৰ দেশৰ মুদ্ৰা তুলনা কৰা যায়। আপুনি এই বিষয়ে জানিছিল নে? কমেণ্ট কৰি নিশ্চয় জনাব, লগতে পেজটো ফলো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।